ৰঙিয়াৰ আইকনিক গ্লাছ কোম্পানীত উত্তপ্ত পৰিস্থিতি। কাৰখানাটোত কৰ্মৰত শ্ৰমিকসকলে বন্ধ কৰিলে কাম। দীৰ্ঘদিন ধৰি কৰ্মচাৰীক বঞ্চনাৰ অভিযোগ। PF, ESIৰ লগতে সময়মতে নহয় দৰমহা। দিনটোৰ 12 ঘণ্টা কাম কৰিব লাগে এইসকল শ্ৰমিকে। শতাধিক কৰ্মচাৰীৰ প্ৰতিবাদ কাৰখানাটোৰ বাহিৰভাগত। শ্ৰমিকৰ চিকিৎসাৰ ব্যৱস্থা নথকাৰো অভিযোগ। বিহুৰ সময়তো মজুৰিৰ ধন নোপোৱাৰ অভিযোগ এইসকল শ্ৰমিকৰ। এতিয়া শ্ৰমিকসকল নামিছে তীব্ৰ প্ৰতিবাদত। আপোনালোকে চাই আছে নিউজ এক্সপোৰ্ট নিউজ টিভি। কি কৰি আছে ইণ্ডাষ্ট্ৰি কিবা মই মতালে কৰে নেকি? মই মতালে হৈ আছে প্ৰত্যেক মাহবাৰে কেনেকুৱা দৰমহাৰ খেলি মেলি কি আপোনাৰ মোৰ 1.5 বছৰ হ'ল কাম কৰা। কেইবছৰ হ'ল? 1.5 বছৰে হ'ল। পইচা পাইছে নে নাই? পইচা মানে 22 তাৰিখ 23 তাৰিখে দৰমহা হয়। আমাৰ বিহুত দৰমহা নহ'ল। বিহুত পইচা পোৱা নাই? পইচা মানে পিছত হৈছে, বিহুৰ পিছত হৈছে। বহুত অসুবিধা হয়। কাহানি নিদিয়ে আপোনালোকে নেক্সট কি কৰিব ডাঙৰ কাম? এতিয়ালৈকে পইচা নাপায় আমি আৰু ভিতৰত নাযাওঁ আৰু আমি কামে নকৰো। যেতিয়া কেলি পইচা নিদিয়ে আমি ইয়াত কামে নকৰো। তেতিয়া কেলি বন্ধ হৈ থাকিব লাগে। পইচা আগতেও দিয়া নাই নেকি? পইচা আগতেও বিয়াৰ পইচা কামত দিয়ালে নাই ইয়াত। মানে কি কিবা অসমীয়া বিহাৰী তেনেকুৱা কৰে নেকি? কিন্তু আমাৰ লোকেল হিচাপে বা অলপমান কৰে, কিন্তু বেছি নকৰে, অলপ হ'লেও কৰে আৰু লোকেলক দৰমহাটো কম দিয়ে আৰু বাহিৰত বেছি দিয়ে আৰু পাৰিলে আমাক ওলাই দিব খোজে আৰু মানে বেছি দিয়ে। যদি আমি আৰু আমাৰ ৰাতিলে কোনো মেডিকেলৰ সুবিধা নাই, আমি টেপ কৰিব লগা হয়। কোনো মেডিকেলৰ সুবিধা নাপায়। আঙুলিয়া কাটিলে বেণ্ডেজে নাথাকে, আঙুলিয়া কাটিলে বেণ্ডেজে নাথাকে, টেপ মাৰি পেলাই ঘৰত যাব লাগে।